মানে মোৰ একো আজি শব্দ নোহোৱা হৈ গৈছে, একো নাই। মাহীয়ে ক'লে যি ক'ব লাগে। এয়া মাহীয়ে ধুনীয়াকৈ ৰেডি হৈছে আৰু ৰেডি হৈ পেলাই এই ফ্লাফিহঁতৰ লগত খেলি আছে। ধুনীয়াকৈ আমি যাবলৈ ওলাইছোঁ। চ' এক্সাইটেড। মোক নৰখাকৈ খাব লৈছোঁ ছাৰপ্ৰাইজ। এয়া আমি আহি পাইছোঁ গ্ৰন্থমেলাৰ বাকৰিত। এতিয়া আমি কিতাপ চাম আৰু ভাল লগা কিতাপসমূহ আমি ক্ৰয় কৰিবলৈ চেষ্টা কৰিম। আৰু বিবৰুৱা কলেজৰ অনুৱে মোক লগ পালোঁ, মেম বহা। একেবাৰে মোৰ ইমান ভাল লাগিল লগ পাই। এওঁ একদম অন্তৰৰ পৰা ভাবি আছিলে দেই মোক লগ পাবলৈ, মনৰ পৰা ভাবি আছিলে আৰু আজি একদম ধুনীয়াকৈ লগ পাই গ'ল আৰু ইমান ইম'চনেল হৈ গ'ল। সেইটো কাৰণে দেৰিকৈ হ'লেও সমীৰণ দালৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিলে। আচলতে গ্ৰন্থমেলা নহয়, মোৰ কাৰণে এখন আপোনাৰ গ্ৰন্থৰ বিহু হয়। নিশ্চিতভাৱে বৰষা তোমালোকে শুভেচ্ছা থাকিলে ভাল হওক আৰু তোমাৰ ইউটিউব চেনেল সকলোৱে চাওক আৰু তুমি ধুনীয়া ধুনীয়া কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাই। নমস্কাৰ, অনুভৱৰ বৰষুণলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো একদম ধামাকা হ'বলৈ ওলাইছে, আপোনালোকে চাই থাকিব। আজি মোৰ ঘৰত মোৰ ভাগিনজনী আহিছে আৰু তাই আজি 4 বছৰৰ মূৰত মোৰ ঘৰত পদাৰ্পণ কৰিছে আৰু তাইক আমি ওচৰতে পাই খুবেই আনন্দিত হৈছোঁ। এতিয়া আমি দুয়োটাই আৰু মাইনাহঁতো যাব লগত, আমি মেলা চাবলৈ যাওঁ। আমাৰ ইয়াতে মেলা হৈ আছে। গতিকে মাহীৰ মৰম, মোৰ মৰম, মানে মোৰ একো আজি শব্দ নোহোৱা হৈ গৈছে, একো নাই। মাহীয়ে ক'লে যি ক'ব লাগে। বাকী মাইনাহঁতো আমাৰ লগত যাব। ক'ত গ'ল ইহঁত? একবাৰ চাই দিয়ক। এয়া মাইনা দুটা, মোৰ ভণ্টি দুটা, ইহঁতো যাব। আৰু মাহীহঁতৰ ঘৰত মানে এজন সদস্য আছিল বিশেষ, আৰু ইয়াত হ'ল 4জন। দেখাম, গোটেইকেইটাক দেখাম। সুপ্ৰভাত জনালোঁ আৰু আজি হ'ল নেক্সট ডে'। যোৱাকালি মাহীয়ে ব্লগটো ষ্টাৰ্ট কৰি দিছিলে। আজি যাব ওলাইছোঁ মাহীৰ লগত আৰু মাহীৰ ডাঙৰ ছোৱালী মোৰ ভণ্টি। আমি তিনিওটাই মিলিয়ে যাম বুক ফেয়াৰলৈ। আৰু এয়া মাহীয়ে ধুনীয়াকৈ ৰেডি হৈছে আৰু ৰেডি হৈ পেলাই এই ফ্লাফিহঁতৰ লগত খেলি আছে ধুনীয়াকৈ। ক'ত গ'ল? শুই আছে। এইকেইটা শুই আছে। ৰবা ওচৰৰ পৰা দেখাইছোঁ। ৰেডি হৈ লৈছোঁ আৰু যাবলৈ ওলাইছোঁ বুক ফেয়াৰ, অসম গ্ৰন্থমেলা 2023-24 বৰ্ষলৈ। আজি শেষৰটো দিন, গতিকে ধুনীয়াকৈ দুটা ৰেডি হৈ লৈছোঁ। ধুনীয়াকৈ আমি যাবলৈ ওলাইছোঁ। চ' এক্সাইটেড। এইজনী মোৰ ছোৱালী দেই, এইজনী মোৰ ছোৱালী। এটা শুই আছে ধুনীয়াকৈ, আৰু এটা এইটো শুই আছে। শুই আছে। ইয়াৰ নাম হ'ল ফ্লাফি, ছোৱালীজনীৰ নাম হ'ল পকু আৰু বেলা। এইটো আজি ওলাইছোঁ দুইটাই অলপ এনজয় কৰিম বুলি। এনজয় মানে প্ৰথমতে যাম গ্ৰন্থমেলালৈ, অসম গ্ৰন্থমেলা। আমি গৈ আছোঁ। ক'লৈ গৈ আছোঁ? ধাৰাপুৰলৈ গৈ আছোঁ। তাৰ পৰা বাছত উঠিম চাগে। আৰু এতিয়া চান্দমাৰিলৈ যাম বুক ফেয়াৰ চাব। ক'লোৱে 3বাৰমান। এয়া মাহী আৰু এয়া ভণ্টি। ৰাতিটো সাহিত্য চৰ্চা কৰি যেতিয়া মানুহে নুশুহে, গতিকে খোৱাৰ টাইমটো এনেকৈ ওলাই লয়। এয়া হৈছে মাহী, শুই আছে। ডিষ্টাৰ্ব নকৰোঁ বাৰু, শুই লওক। এতিয়া আমি উঠিছোঁ ধাৰাপুৰৰ পৰা যাম চান্দমাৰিলৈ, গতিকে বহুত টাইম আছে। এতিয়া আমি গৈ আছোঁ চান্দমাৰিতে, খাব আহিছিলোঁ। তাৰপিছত মাহীৰ এজনী বান্ধৱীৰ এখন সংগীতৰ স্কুল আছে, চ' আৰোহণ সংগীত বিদ্যালয়, তালৈকে আহিছোঁ। চ' আপোনালোক দেখাম বাৰু যদি খোলা আছে। বান্ধৱীক লগ পালা? নাপালোঁ, মই নাজানো। বহুত দিন আগতে আহিছিলোঁ। চাইনবোৰ্ড চাইহি আহি মানে চাইনবোৰ্ডখন বাহিৰত লগোৱা আছে, কিন্তু এয়া ভিতৰত চাওক। মেবি তেওঁ প্লেচটো চেঞ্জ কৰিলে, বৰ্ডখন থাকি গ'ল। চ' একো নাই, নেক্সট মাহী ফোন কৰিব লগ পাব। গতিকে এয়া আমি চান্দমাৰী চিম্পলি চাউথ নামৰ ৰেষ্টুৰেণ্টখনত আহিছোঁ আৰু আমি 3টা অনিয়ন অৰ্ডাৰ দিলোঁ। অ'কে, মছলা ধোচা অৰ্ডাৰ দিলোঁ আৰু টেষ্টটো কেনেকুৱা আপোনালোকক খাই পেলাই জনাম। এইটো আহিছিলোঁ চিম্পলি চাউথ ৰেষ্টুৰেণ্টখনত চান্দমাৰীখনত। এতিয়া মাহীয়ে ৰিভিউটো দিব। মাহী কেনেকুৱা টেষ্ট? আজি প্ৰথম খাইছোঁ, কিন্তু ভাল লাগিছে। ভাল লাগিছে। মাইনা এতিয়া খাই পেলাই ৰিভিউ দিব। টেষ্টি? এয়া মোৰ ভাগৰ আহি পালে। এতিয়া মই খাই পেলাই আপোনালোকক ৰিভিউটো দি আছোঁ। বহুত বেছি ধুনীয়া, আপোনালোকে ভিজিট কৰিব পাৰে। গ্ৰন্থমেলা সকলোৰে এতিয়া আৱেগ, আৰু আজি গ্ৰন্থমেলাৰ শেষৰটো দিন আৰু বিশেষ দিন, আৰু বিশেষ দিনটো অধিক বিশেষ কৰি তুলিছে মোৰ মৰমৰ মাহী, অলি মাহী, মোৰ প্ৰাণৰ, মোৰ আৱেগৰ। গতিকে মাহীক অসম গ্ৰন্থমেলা, কবিতা, গোটেইখিনি সামৰি এটা আৱেগপূৰ্ণ এটি দিন, এটি শেষ নিশা। গতিকে দুষাৰ ক'বলৈ অনুৰোধ জনালোঁ। যেনেকৈ পূজা বিহু উৎসৱ আহিলে আমাৰ মনত শান্তি লাগে, বৰ ভাল লাগে, ফূৰ্তি লাগে। কবিসকল বা সাহিত্যৰ লগত জড়িত সকলো মানুহৰে এটা আৱেগ
যে গ্ৰন্থমেলা আহি আছে বহুদিন আগৰ পৰা প্ৰস্তুতি আমি গ্ৰন্থমেলালৈ যাম প্ৰথম দিনাৰ পৰা এই লাষ্ট দিনলৈ আমাৰ যিটো প্ৰস্তুতি সেইখিনি আমি পাবলৈ সক্ষম হৈছোঁ আৰু অলপ ৰেহাইও পায় আৰু লগতে আমি বহুত সংখ্যক কিতাপ আমি প্ৰেজেণ্টো কৰোঁ সেইটোৰ কাৰণে আমি বহুত মানে ভাল লাগে আজি তাইৰ লগত থকা সময়খিনি মোৰ কাৰণে বহুত মানে কি ক'ম আৰু বহুত মানে ভাল লগা মুহূৰ্ত আছে মাইনা মাৰ লগততো দুদিন আহিলে মেলা আৰু বুক এখন কি কিনিলা আজি একো কিনা নাই বুক এখন কিনিছোঁ ঠিক আছে এয়া গ্ৰন্থমেলাৰ বাকৰিত আমাৰ বিবৰুৱা কলেজৰ অনুমে মোক লগ পালোঁ মেম শুভকাৰ একেবাৰে মোৰ ইমান ভাল লাগিল লগ পাই সকলোৱে গ্ৰন্থ পঢ়ক আহক মানে আজিতো বাৰু শেষেই কিন্তু সকলো নৱপ্ৰজন্মক মই অনুৰোধ কৰিম মোবাইলটো চাবই কিন্তু অকণমান মোবাইলৰ পৰা আঁতৰি অকণমান কিতাপ পঢ়ক গ্ৰন্থৰ সুবাস লওক নিশ্চয় জ্ঞান বাঢ়িব সকলোকে মই এইটো অনুৰোধ কৰিম ঠিক আছে মেম লগ পাই ভাল লাগিল ঠিক ব্যক্তিক লগ পালোঁ যাক দেখি মই বহুতখিনি কান্দিও দিলোঁ একো ক'বলৈ ভাষাও নাই ডক্টৰ কৰবী বেজবৰুৱা বা অকণমান কিবা এটা কথা কওঁ এওঁ একদম অন্তৰৰ পৰা ভাবি আছিলে দেই মোক লগ পাবলৈ মনৰ পৰা ভাবি আছিলে আৰু আজি একদম ধুনীয়াকৈ লগ পাই গ'ল আৰু ইমান ইম'চনেল হৈ গ'ল সেইটো কাৰণে কৈছে যে জীৱন যেতিয়া আমাৰ ৱেভি হ'ব সেয়া খুব ভাল কাৰণ পিছত আমাৰ ক'বলৈ ষ্টৰি থাকিব আৰু হস্পিটেলৰ ভেণ্টিলেটৰত যেতিয়া আমাৰ লাইনবোৰ চিধা হৈ যায় ন ডেট মিনছ কি লাইফ গন হয় চ' ৱেভি ইজ গ্ৰেট আমি জীয়াই আছোঁ আৰু জীয়াই থাকিব লাগিব থেংক ইউ ছ' মাছ লগ পালোঁ বা আকৌ ভালকৈ লগ পাম দেশৰ মানুহ আৰু বৰ্তমানৰ কটনিয়াত আমাৰ লগত আছে সমীৰণ দাহক অসম গ্ৰন্থমেলা আৱেগ গতিকে গোটেইখিনি সামৰি অকণমান ক'বলৈ মই অনুৰোধ জনালোঁ আচলতে গ্ৰন্থমেলা নহয় মোৰ কাৰণে এখন আপোনাৰ গ্ৰন্থৰ বিহু হয় ঠিক তেনেকৈ বহাগ বিহু আহে প্ৰত্যেক বছৰে আৰু ঠিক তেনেকৈ এখন বিহুৰ কাৰণে আমি ৰৈ থাকোঁ আৰু বহু হেঁপাহে ৰৈ থাকোঁ আৰু মানে এখন গ্ৰন্থমেলাৰ লগত বহুত মানে পুৰণিৰ পৰা জড়িত যিহেতু নিজে গ্ৰন্থমেলা কৰোঁ আৰু কিতাপ কিনোঁ কিতাপ বিক্ৰী কৰোঁ আৰু ইয়াৰ অনুষ্ঠানবিলাকৰ লগত মানে আপোনাৰ সেই জড়িত হৈ থাকোঁ তো গতিকে ইয়াৰ আৱেগ মোহ মায়া সাংঘাতিক ধৰণকৈ আছে আৰু থাকিব ভৱিষ্যতলৈ আৰু আশা কৰোঁ ভৱিষ্যত পঢ়ক আৰু গ্ৰন্থ আনক উপহাৰ দিয়ক আচলতে কিতাপ উপহাৰ দিয়াটো এটা শ্ৰেষ্ঠ উপহাৰ বুলি ভাবোঁ মই তো গতিকে আমি মানে গ্ৰন্থ যিমান পাৰোঁ অধ্যয়ন কৰা উচিত গ্ৰন্থ আমি আনক উপহাৰ দিয়া উচিত তো সেয়াই আৰু দেৰিকৈ হ'লেও সমীৰণ দালৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আৰু দাদাক বহুত বহুত ধন্যবাদ এখন সুন্দৰ গ্ৰন্থমেলাৰ বাকৰিত শেষৰটো দিন বিশেষ দিনত উপহাৰ পালোঁ গতিকে বহুত ধন্যবাদ আমাৰ লগত এতিয়া প্ৰণৱ কুমাৰ বৰ্মন বিশিষ্ট কবিক লগ পালোঁ গতিকে আপোনাৰ অনুভৱটো আৰু ভাষাৰ অসম গ্ৰন্থমেলা আজি সামৰণি আমাৰ বেয়া লাগিছে আচলতে আমি সদায় থাকোঁৱেই যিহেতু ইয়াতে আৰু আজি আমাৰ উকা লাগিব অকণমান সময় পিছত আৰু খুব আনন্দদায়ক এইবাৰ অভিজ্ঞতা যে মানুহে মানুহৰ প্ৰজন্ম এইবাৰ ইয়াতে গ্ৰন্থ ক্ৰয় কৰিছে যথেষ্ট বিক্ৰী আগতকৈ বাঢ়িছে পাঠক বাঢ়িছে লেখকো বাঢ়িছে আৰু সুন্দৰ অনুষ্ঠান বিশেষকৈ গোটবিলাকে অনুষ্ঠিত কৰিছে মই মূল অনুষ্ঠানৰ কথা নকওঁ কিন্তু আমাৰ দুটা হল আছে মণি ফুকনদেৱৰ নামত বৰ ধুনীয়া অনুষ্ঠানত উপস্থিত থাকিলোঁ খুব আনন্দদায়কভাৱে বছৰৰ আৰম্ভণি আৰু যোৱা বছৰৰ শেষটো আৰু এই বছৰৰ আৰম্ভণি আৰম্ভ আৰু দেৰিকৈ হ'লেও আপোনালৈ নৱবৰ্ষৰ বহুত নিশ্চিতভাৱে বৰষা তোমালোকে শুভেচ্ছা থাকিলে ভাল হওক আৰু তোমাৰ ইউটিউব চেনেল সকলোৱে চাওক আৰু তুমি ধুনীয়া ধুনীয়া কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাই আৰু লগ পাই বহুতখিনি ভাল লাগিছে